हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल जूनियर सब लोग आप लोग स्वागत है मैं नमस्कार जानी तो आप लोग जाने तो बहुत दिन मैं ऑनलाइन बोला बस्तु नासिलुए सो अलग एक्सीडेंट होवार मोबाइल तो नासिल सो मोबाइल भांगिছিলে सो ललो आप लोगों मोबाइल सो भाविलो कि बहुत व्यूअर आछे भिडिओ विचारि आछे আৰু মই কেইদিনমান আগত দিব্যান কমিউনিকেশ্যন ভিডিও দিছিলোঁ সো গাইজ কি হৈছে কি কেনেকুৱা কি হ'ল সব নাজানো সো আজি এটা নতুন আপডেট লৈ আহিছোঁ নতুন নিউ ফোন সেকেন্ড হ্যান্ড ফোন iPhone 11 सो iPhone 11 इमान कम दाम दी है दिव्यांश कम्युनिकेशन निश्चय आप देखा अति सोनकाले देखा आप भिडिओ शेषলৈকে চাওক सो दादा केने खबर अजय दा सो अजय दा मोर खबर भाले सो अजय दा आहिलो बहुत दिन पाছত आगर भिडिओ किबा এটা হল अजय दा सो अलप मैं भिडिओ কৈ দিছো सो এবাৰ অলপ ভালকে ধামাকাদাৰ ভিডিও আহি আছে বুলি কৈছিলো सो আপোনাক আহি মই ব্লগত কৈ আছিলো যে দিব্যান কমিউনিকেশ্যন যাও নতুন স্টক আহিছে सो মাতিলে আৰু আহিছে মালটো অলপ হেকি হৈছে আৰু জানে দিব্যান কমিউনিকেশ্যন এনেকুৱা এটা দোকান যে তেওঁলোকৰ মাল আহে আৰু চেল যায় লগত যে এনেকুৱা মাল নাথাকে सो এটা এই পিস মাল আছিল सो দাদাই ক'লে কি আহা তুমি सो বনাই লোৱা আৰু তেওঁলোকৰ আজি কেনেকুৱা বনাই ৰিপেয়াৰিং सो তাই দেখুৱাম আমি আৰু দোকানখন প্ৰথমতে মই দোকানখন দেখুৱাই দিওঁ তো দোকান চাব আপোনালোকে A to Z নিউ ফোন এই দেখিছে ফাইনেন্স হৈ যাব আপোনালোকে যদি কোনোবা নিউ ফোন লং বুলি ভাবি আছে দিব্যান কমিউনিকেশ্যন আজি কৰবা ষ্টাডি কৰিব আজি মই আপোনাৰ 5000 মানে 5G ফোন পৰা ষ্টাৰ্ট কৰিম কিন্তু 10টা পিস আহিছে 5G কিন্তু এতিয়া দুইটা বাকি আছে আপোনাৰ OnePlus I চাব পাৰে কেনকা ধুনীয়া ফোন এটো কন্ডিশন তো কৈ দিও কন্ডিশন তো মেইন একদম ব্র্যান্ড নিউ চাব পাৰে একদম ব্র্যান্ড নিউ আচ্ছা এটো কন্ডিশন তো একদম ব্র্যান্ড নিউ কিমান জিবি RAM 12 জিবি RAM কত পাবো না পাবো এটো আচ্ছা প্লাস 5G স্টোরেজ 256 GB স্টোরেজ আচ্ছা তো কিমান দিয়েছে মোবাইল দাম কিমান এটো মাত্র আপনার অফার দি আছে এটো কিমান দিব কক কিমান দিব আপনি ভাবক কিমান দিব পারি মান 18000 নয় আর আপনি ভাবক 17 একদম একুরেট 17 এটো পাই যাব আপনি গাইস তো মই আপোনাক জানি বুজি অলপ মানে জানি বুজি ধুনিয়াকে দামটো আপোনাক কৈ দিছো 12 GB RAM 256 GB স্টোরেজ 5G ফোন তাতে কো OnePlus ব্র্যান্ডেড ফোন আপনার একদম কন্ডিশন ব্র্যান্ড নিউ সো দেখিছে আপোনাক একদম ব্র্যান্ড নিউ কোটো স্কেচ নাই মোবাইল স্কেচ পালে 500 টাকা ডিসকাউন্ট দিব্যান কমিউনিকেশ্যন তো দেখুৱাই দেবা স্কেচ নাই মোবাইল কিন্তু স্কেচ নাই অলপ তো সেইটো কাৰণে কৈছো আপোনাক স্কেচ পালে 500 টাকা পাব আপোনাক তো নেক্সট কি দেখাব এটো আপনার Reno 7 Pro আচ্ছা 5G 12 GB RAM 256 GB স্টোরেজ 5G ফোন আচ্ছা এটো অলপ স্ক্ৰেচ আছে কিন্তু কাস্টমাৰটো ইউজ কৰি আছিল এটো এক্সচেঞ্জ কৰিছে একাৰণে আগতে মই জনাই দিছো অলপ এটো বডি স্ক্ৰেচ আছে এটো কিমান দি আছে এটো আপোনাৰ 40000 ফোন আছে দাম 40000 কিমান দিব পাৰিম কব এটো কৈ দিও আপুনি ভিউয়াৰক আপুনি জানি বুজি ভালদৰে একদম জানি এটো আপোনাৰ 18500 আছে কিবা ডিসকাউন্ট কৰি দিম এটো 500 টাকা ডিসকাউন্ট আপোনাৰ স্কেচ কাৰণে অলপ কিবা ডিসকাউন্ট কিন্তু বেক গ্লাছৰ স্ক্ৰেচ নাই অলপ এটো বেক কভাৰ লগাই দিলে আপুনি গমে না পাবো তো এটো পাব আপোনালোকে 18000 টাকা 18500 টাকা কৈছে কি 500 টাকা লগলত ডিসকাউন্ট ভিডিওৰ মাজত আৰু এটা কথা ভাল কথা এটা কৈছে তেওঁ মোবাইলটো কাৰোবাৰ এক্সচেঞ্জ কৰি লৈছে সো এইটো ভিডিওৰ মাজত কৈ দিছে এটো এটা ভাল কথা কৈছে আপোনালোক যে এনেকুৱা নহয় যে আপোনালোকে সুপাৰ লুকা চুৰিকে মোবাইলটো বিকিছে তেওঁ তো এইটো নহয় ডাইৰেক্ট কৈ দিছো কাগজ পাতি পাই যাব সব পাই যাব কাগজ পাতি ওকে পাই যাব তো কোনো চিন্তা নাই একদম স্কেচ নোহোৱা মোবাইল 18000 টাকা পাইছে Oppo তো আমি এটা দেখিছে আপোনালোকে iPhone 11 তো একদম চিকচিকা মোবাইল সো প্ৰাইসটো নকয় এতিয়া আমি আপোনালোকে ভাবক কিমান ওৰ প্ৰাইসটো তো লাষ্ট আমি এনেকৈ জনাই দিম আৰু যদি কোনোবা জানে কমেন্ট কৰি জনাব পাৰে কমেন্টটো কবে জনাবা মই এটো ৰেট কৈ দিম এটো আচ্ছা আৰু হেৰি সাৰপ্ৰাইজ আছে এটো অজুদা আমি এটা গিভ আপ পাতিছিলো এই ভিডিওটো যোনে ভাল কমেন্ট কৰিব তেওঁক মই কমেন্ট কৰিব কিবা আপোনাৰ বস্তু পাব এটো মই এটা তেখেতক ওয়াচ এটা দি দিম মোবাইলৰ পৰা আপোনাৰ এটো ওয়াচ আছে স্মাৰ্ট ওয়াচ চোৱান আছে এবা এটো মই গিফট কৰিম ভাল কমেন্ট ধুনীয়া কমেন্ট দিব লাগিব দিব্যান কমিউনিকেশ্যনৰ নামত সো একদম গিভ আপ কৰিম সো ভাল এটা ওয়াচ দি দিম তেওঁ ওয়াচটো আনি আছে আপোনাক দেখুৱাম সো বাকি প্ৰাইস কক বাকি কোনটো কম দামী আছে কোনটো আছে আজৰা কম দামী কোনটো আছে কম দামীটো এটো পৰা ষ্টাৰ্ট হয় এটো কিমান দিব এটো কক এটো 5200 আছে ডিসকাউন্ট কৰি আপোনাৰ পাই যাব এটো 4500 4GB RAM 4GB RAM 4500 টাকা তো গাইস মোক কিছুমান WhatsApp খুদি আছিল সো WhatsAppৰ ভিডিঅ'ক কৈ দিছো আপোনাক পাব 4GB RAM মাত্ৰ 4500 টাকা তো কোনোবা বিচাৰি আছে 4500 টাকা মোবাইল পাই যাব আপোনাক আহক দিব্যান কমিউনিকেশ্যন নেক্সট কি দেখাব নেক্সট আপোনাৰ iPhone 6 Plus আছে 6 Plus 16GB স্টোরেজ মাত আপনার এটা লব পাৰে ব্যাটারিটো এটো ব্যাটারি হেলটো চাব লাগিব এটো চোৱা নাই তো ব্যাটারি দেখো আমি সো আপোনাক দেখুৱাই আছো iPhone 6s 6 Plus
চ' বেটাৰী হেল্থ দেখুৱাইছোঁ ৰ'ব একদম ধুনীয়া এটা ভিডিঅ' আজি লৈ আহিছোঁ আপোনাৰ দিব্যান কমিউনিকেশ্যন তো মোবাইল চ' দেখিছে আপোনালোকে A to Z চ' দেখিছে আপোনালোকে ধুনীয়া ধুনীয়া মোবাইল একদম আহক আৰু আপোনালোকে লৈ যাওক দিব্যান কমিউনিকেশ্যন মোবাইল 100% বেটাৰী হেল্থ দেখিছে গাইছ আপোনালোকে 100% বেটাৰী হেল্থ 6+ তো প্ৰাইচটো হ'ল কিমান কওক সেইটো কওক প্ৰাইচটো মাত্ৰ আপোনাৰ ভাব পাৰে কিমান কমতে পাই আছে 12,000 নহয় তাতো কমত 9,000 নহয় 8,500 পাই যাব মাত্ৰ গাইছ 8,500 টকাত পাইছে 6+ 100% বেটাৰী হেল্থ 8,500 টকাত গাইছ একদম কি ক'ম আৰু আহক দিব্যান কমিউনিকেশ্যন নাম্বাৰ আহি আছে স্ক্ৰীণত ইমান ৰং বিৰঙৰ মোবাইল চিকচিকীয়া মোবাইল লৈ যাওক আপোনালোকে 8,500 টকাত 6+ আইফোন গম পায় আৰু আপেলটো মানুহ খাই থাকে যি গতিকে আপেল ল'ব পাৰিব অৰিজিনেলি আপেল ল'ব পাৰিব আহক 8,500 টকাত লৈ যাওক চ' নেক্সট কিটো খাব নেক্সট আছে আপোনাৰ Note 9 Pro Max 6GB 128GB আচ্ছা 12,000 আছে আচ্ছা আহিলে অলপ কিবা মিলাই দিম এইটো 12,000 টকা আছে অলপ কিবা অন দ্য স্পট কৈ দিওঁ 500 টকা ডিছকাউণ্ট নহয় 500 টকা নহয় আপোনাৰ কাৰণে আহিলে আপোনাৰ 200 টকা ডিছকাউণ্ট দিম এইটো 200 টকা এইটো কিনা মোৰ বেছি আছে সেইকাৰণে আচ্ছা আগতে যিকি নক তেওঁ কিবা এটা মিলাই দিছে এইটো অলপ মিলাই দিম টেম্পাৰ সব লগাই দিম এইটো আচ্ছা তো যিকি নক আপোনালোকে এইটো 12,000 পাই যাব অলপ ডিছকাউণ্ট কৰিব তেওঁ অহাৰ লগে লগে এইটো 12,000 পাই যাব নেকি সেম প্রাইস দুটা পিস আছে আপনার কোনোবা যদি বুক কৰিব পাৰে কমেন্ট কৰি বা ফোন কৰি ল'ব পাৰে আপোনালোকে তো লৈ যাওক আপোনালোকে ধুনীয়া পালে এনেকুৱা যি মোবাইল আপোনাৰ বুকিং কৰিব এইটো স্ক্ৰীনশ্বট মাৰি দিয়ক এইটো কথা বুকিং হৈ যায় এইটো হয় নাপাব পিছত আৰু কোনোবা যদি বুকিং কৰিব ভাবে নাম্বাৰটো কল কৰিলে হ'ল তো এইটো নাই ৰিয়েলমি ইয়াৰ প্ৰাইচটো কিমান 6GB আছে প্লাস 4GB বঢ়াব পাৰে 10GB RAM আচ্ছা 128GB ষ্টৰেজ এইটো আপোনাৰ 10,000 মাত্ৰ 10,000 কিমান মোবাইল দাম আছে 19,000 কিন্তু 9,000 টকা ডিসকাউন্ট 9,000 টাকা ডিসকাউন্ট তো নেক্সট কি দেখাবো নেক্সট আপোনাৰ আছে আপোনাৰ দুটা আছে এটো তিনটা পিস আছে এটো কালার ওয়াইজ আচ্ছা 12,000 টকা তো নেক্সট Note 7 Pro কিমান পাব এটো 7,500 আছে আইলে কিবা ডিসকাউন্ট কৰি দিম চকাচক মাল Note 7 Pro এটো আচ্ছা এটো প্রাইস কিমান কৈছে কক 7,500 আছে 7,500 কোনোবা যদি বিচাৰি আছে 4GB RAM ন 4GB RAM কোনোবা যদি বিচাৰি আছে একদম চিকচিকীয়া মোবাইল 7,500 পাই যাব আহক দিব্যান কমিউনিকেশ্যন তো কন্টেক্ট নাম্বাৰ আহি আছে দিব্যান কমিউনিকেশ্যন কল কৰক আৰু লৈ যাওক তিনটা পিস আছে তো কালার আছে চয়েস কৰিব পাৰে যোনটো লাগে আপোনালোকক ফোন কৰক আৰু স্ক্ৰীনশ্বট দিয়ক হোৱাটছএপত তো বুকিং কৰিব পাৰে আৰু এটা মোবাইল আছে আপোনাৰ ব্র্যান্ড নিউ একদম ইউজ হোৱা নাই এটো ইউজ হোৱা নাই একদম ইউজ হোৱা নাই এটো প্ৰাইসটো কিমান প্ৰাইসটো আপোনাৰ 12,000 আছে আইলে কিবা ডিসকাউন্ট কৰি দিম নতুন লব 464 আপনি 12,500 আচ্ছা কিন্তু ইয়াতে পাই যাব আপোনাৰ 12,000 এটো আচ্ছা দাম অলপ বেছি আছে এটো ঠিক আছে ফাইনালি এটা দেখুৱাম আমি আইফোন এক পিচ আছে আপোনাৰ তাত এক পিচ আইফোন নহয় বহুত আইফোন আছিল মই জানো বহুত চেল হৈছে দুদিনমান আগত আহিছিলোঁ মই তো পুৰা চেল হৈ গৈছে চ' এতিয়া আমি এটা পিচে আছে সেইটো একদম কম দামী প্ৰাইচ আইফোনটো ক'ত আছে এণ্ড্ৰইড দেখাব এণ্ড্ৰইড দুইটা পিস আছে এটো দেখাই দিয়া বাৰু কিমান প্ৰাইচ এইটো কওক ধুনীয়াকৈ কওক একদম বুজাই কওক কাষ্টমাৰক 9 প্ৰাইম আছে 4GB 128GB আপোনাৰ আচ্ছা 8,500 আছে 8,500 এটো একদম মোবাইলটো দেখিছে একদম ব্র্যান্ড নিউ একদম 4GB RAM 128GB ষ্টৰেজ গাইছ কি লাগে একদম চালিয়া একদম চাকাচাক কোনোবা যদি বিচাৰি আছে গেমিং খেলিব পাৰিব গেমিং ফোন আৰু জানে আপোনালোকে পাবজি ঘূৰি আছে যি গতিকে তো আপোনালোকে খেলিব পাৰিব নো টেনশ্যন আপোনালোকে আহক দিব্যান কমিউনিকেশ্যন আৰু কণ্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীণত তো অজিতাক কল কৰক এণ্ড মোবাইল লৈ যাওক নেক্সট কি দেখাব নেক্সট আপোনাৰ Oppo A9 2020 এইটো প্ৰাইচ কিমান কওকচোন এইটো একদম ভাল মোবাইল মই শুনামতে একদম চকাচক মোবাইল 4GB RAM 64GB ষ্টৰেজ আচ্ছা একদম ধুনীয়া ফোন এইটো আচ্ছা আপোনাৰ 9,500 পাই যাব মাত্ৰ 9,500 ওকে 9,500 টকা পাই আছে এইটো দাম আছিল আপোনাৰ 18 না 19 এনেকুৱা আছিল আচ্ছা এইটো আগতে তো এইটো ডিসকাউন্ট কিবা কৰি দিব নেকি এইটো পুৰা বেষ্ট প্ৰাইস 9,500 টাকা বাৰু কিবা এটা লগাই দিব তেওঁলোকক কিবা এটা লগাই দিব তো আপুনি জানো যে কিবা এটা নহয় কিবা এটা দিয়ে আপোনাক ডিসকাউন্ট সো দিব্যান কমিউনিকেশ্যন আহিব আপোনালোকে কিবা এটা নহয় কিবা এটা ডিসকাউন্ট পাব তো নেক্সট কি দেখো আমি আইফোন आपण जो কৈছিলো आपण 11 তো আইফোন 11 লেজেন্ড ফোন 11 আইফোন একদম ক'ব গ'লে 11 টো ক'বই নালাগে 11 ল'লে তো ল'বই নালাগে কিমান পাইছো ভাবো এইটো প্ৰাইচটো গাইছ মই এটা প্ৰাইচ কৈ দিওঁ আপোনালোকক চ' আপোনালোকে কি কমেণ্ট কৰিব এইটো মই নাজানো চ' আপোনালোক কৈ দিছোঁ 25,000 টকা তাতো কম আছে চ' গাইছ কিমান কমত দিয়ে দাদাই ক'ব দাদা কৈ দিয়ক ভাবক আপুনি কিমান হ'ব তো
এতিয়া মই যিটো ক'বলৈ ক'লোঁ বাৰু তেতিয়া দাদাই জনাব এতিয়া ঘপককৈ চ' দাদা কিমান আপুনিয়ে কৈ দিয়ক এতিয়া ভিউৱাৰ্ছক কৈ দিয়ক মাত্ৰ কিমান কওক কওক 22,000 টকা 22,000 কতো না পাবো 11 কিমান জিবি ৰেম এইটো আপোনাৰ 64 22,000 টকাৰ পাই আছে 11 এইটো ক'ত পাব আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু এই অযোধ্যাৰ লগত স্ক্ৰীনশ্বট মাৰক এণ্ড আপোনালোকে এতিয়াই হোৱাটছআপত দিয়ক আৰু লৈ যাওক মাত্ৰ পাই আছে 22,000 টকা য'ত নেকি আপোনালোকৰ 28,000 টকা লাগে 27,000 টকা লাগে মাত্ৰ 22,000 দি আছে বেটাৰী হেল্থ 85% বেটাৰী হেল্থ 85% আপোনালোকে পাই আছে 22,000 টকা বাপৰে বাপ অযোধ্যা মানিছোঁ আপোনাক চ' আপোনালোকে কণ্টেক্ট নাম্বাৰ আহি আছে এই আইফোনটোৰ কাৰণে আপোনালোকে আজিয়ে কল কৰক এতিয়াই কল কৰক আপোনালোকে লৈ যাওক আইফোন 11 64 GB ষ্ট'ৰেজ লগা বুকিং কৰক লৈ যাব তেতিয়া নাপাব 500 টকা 500 টকা বুকিং কৰিব পাৰে কোনো কথা নাই চ' আপোনালোকে 500 বুকিং কৰি এদিন পিছত টাইমিং থাকিব দুদিন টাইম থাকিব দুদিন লেট হ'লে আৰু মোবাইল নাপাব চ' আপোনালোকে 22,000 টকা পাইছে মোৰতো আচৰিত হৈ গৈছে ত' 22,000 টকাৰ আইফোন 11 পাইছে গাইজ তো এতিয়া নেক্সট আমি ক'ম যে আপোনালোক গিভ আপ কৰিম যে কমেণ্টৰ ওপৰত দিব্যান কমিউনিকেশ্যন কেনেকুৱা পাইছে আপোনালোকে কেনেকুৱা মোবাইল পায় তাৰ ওপৰত ধুনীয়া এটা কমেণ্ট দিবলৈ তাক আমি যিমান কমেণ্ট কৰিব আপুনি যিমান ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব হয় যিমান ভিডিঅ' শ্বেয়াৰ কৰক তাৰে আমি বাছনি কৰিম এজন বাছনি কৰিম এইটো আপোনাৰ গিফ্ট পাব আমি যেনেকৈ নহওক তেওঁ য'ৰ পৰাই নহওক আমি পঠাই দিম চ' এইটোৱে আমি কৈ আছোঁ বৰ্তমান আপোনালোক গিভ আপ কৰিম কি গিভ আপ কৰিম এতিয়া আপোনালোক দেখুৱাম চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাওক গিফ্ট থাকিব আৰু ক'লোৱে যে ৱাচ থাকিব চ' ৱাচটো এবাৰ দেখুৱাই দিয়া চ' এইটো ৱাচ থাকিব আপোনালোকৰ চ' দেখিছে এবাৰ অযোধ্যা দেখুৱাই দিয়ক ধুনীয়াকৈ ৱাচটো ওপৰেদি দি দেখোঁ খুলিব নালাগে দেখুৱাই দিয়ক এইটো ৱাচ আপোনালোকে পাব চ' ধুনীয়া এটা স্মাৰ্ট ৱাচ আছে চ' এইটো দিব্যান কমিউনিকেশ্যন অনলি ভাল এটা কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো চ' এইটো ৱাচ আছে ইমান শ্বেয়াৰ কৰিব ইমান আপোনাৰ ৱাচটো পাব ত' এইটো এটা গিফ্ট থাকিব একদম গিভ আপ কৰিব দিব্যান কমিউনিকেশ্যন আৰু মোৰ ফালৰ পৰা ত' গাইছ আপোনালোকে কমেণ্ট কৰক ধুনীয়া ধুনীয়া কমেণ্ট কৰক আৰু ক'ৰ পৰা কেনেকৈ কি কমেণ্ট কৰোঁ ধুনীয়াকৈ জনাই দিলে হ'ল আমাক চ' আমি তাৰে বাছনি কৰি স্মাৰ্ট ৱাচ দিম কিন্তু গাইছ 22,000 টকাত আইফোন 11 পাই আছে গাইছ কি ক'ম দিব্যান বক্সো আছে লগত কিন্তু মোৰ এটা ভাল ভিডিঅ'টো লাষ্ট এডিঙত গম পালোঁ যে ভাল এটা আপোনালোকক অফাৰ দি আছোঁ চ' 22,000 টকাত আইফোন 11 ক'তো নাপায় গুৱাহাটীৰ ক'তো এটা স্থানতো নাপাব আপোনালোকে ক'তো কোণাত নাপায় গুৱাহাটীৰ চ' মই আজিলৈকে ভিডিঅ' বনালোঁ 22,000 টকাত মই আইফোন ক'তো পোৱা নাই চ' পাইছোঁ মই অনলি ক'ত দিব্যান কমিউনিকেশ্যন ত' গাইছ মোৰ কথা মানক আপোনালোকে সোনকালে আহক দিব্যান কমিউনিকেশ্যন ত' এইখিনি আছিল দাদা আৰু নেক্সট এটা ব্লগত আমি কি কৰিম যে ৰিপেয়াৰিং দেখাম নেক্সট ব্লগত আমি ৰিপেয়াৰিং একদম কি ক'ম আৰু একদম ধামাকা একদম দিছে ডিছকাউণ্ট আৰু ক'লোৱে যে আপোনালোকে ধুনীয়া এটা কমেণ্ট কৰক দিব্যান কমিউনিকেশ্যনত কেনেকুৱা মোবাইল আৰু কি কৰে কেনেকুৱা মোবাইল আপোনালোকে লৈছে বা ল'ব বা কেনেকুৱা পাইছে ভিডিঅ'বিলাক দিব্যান কমিউনিকেশ্যন অকল মোৰ চেনেল নহয় তেওঁৰ হিমাংশু খাটনিয়াৰ চেনেল পাইছে তো বহুত চেনেল তেওঁৰ ভিডিঅ' পাই আছে আপোনালোকে জানেই মোবাইলবোৰ কেনেকুৱা চাই কিনে ভাল পায় বা কেনেকুৱা আপোনালোকে লৈছে কোনোবা এজন ভাল কমেণ্ট কৰক আৰু ক'ৰ পৰা কৰিছে কমেণ্ট কৰিব আমি গিভ আপ কৰিম ৱাটছ এটা গিভ আপ কৰিম অযোধ্যা আৰু মই চ' আমি বাছনি কৰিম আপুনি কমেণ্ট ভাল যোন কমেণ্ট দিব তেওঁক আমি ৱাটছ এটা দিম চ' এইখিনি আছিল আৰু আইফোন আপোনালোকে 22,000 টকা পাই আছে আইফোন 11 গাইছ কি ক'ম ৰেটকৈ আৰু আইফোন 11 22,000 টকা পাই আছে চ' আপোনালোকে আহক দিব্যান কমিউনিকেশ্যন স্ক্ৰীনৰ নাম্বাৰ আহি আছে চ' কণ্টেক্ট কৰক এণ্ড লৈ যাওক আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেকি অযোধ্যা চ' আজিলৈ এইখিনি আছিল নেক্সট এটা ব্লগত অযোধ্যা দিব্যান কমিউনিকেশ্যনৰ পৰা আমি ৰিপেয়াৰিং লৈ আহিম আমি ৰিপেয়াৰিং ভিডিঅ' দেখুৱাম আপোনালোক কেনেকুৱা আইফোন তেওঁলোকে ভিডিঅ'টো আপোনাৰ কমেণ্ট কৰক আপোনাৰ ৰিপেয়াৰিং ভিডিঅ' লাগে নেকি যদি আপোনালোকৰ ৰিপেয়াৰিং ভিডিঅ' লাগে কমেণ্ট কৰক যদি আপোনালোকৰ 10টা কমেণ্ট পাওঁ মই ৰিপেয়াৰিং ভিডিঅ' কালি দিম আপোনালোক কালি আপলোড কৰি দিম আপোনালোকে ৰিপেয়াৰিং কেনেকুৱা কৰে আপোনালোক দেখুৱাই দিম আইফোন কেনেকৈ ৰিপেয়াৰিং কৰে দেখুৱাই দিম সকলো দেখুৱাটো অলপ দিগদাৰ চ' আপোনালোক মই অন দ্য স্পট ভিডিঅ' দেখুৱাম চ' আপোনালোকে কমেণ্ট কৰক আৰু ৱাটছটো আপোনালোকে লৈ যাওক চ' গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টো নেক্সট এটা ব্লগত লগ পাম তেনেহ'লে আজিলৈ বাই বাই